তো লগাইছ মাবিংকু এইবিলাক হৈছে অমিতাৰ ফুল ভাজি খাই বহুত বেছি ভাল লাগে। বহুত লাগিছিল কিন্তু ছাগলী গৰুৱা খাই নোহোৱা কৰি দিলে। এইফালে লৈ আহিলো গাখীৰ। এইডাল হৈছে জলকীয়াৰ গাছ, লতাই একদম আগুৰি ধৰিছে, তাৰ বাবে অকণমান চাফা কৰি দিলো। এতিয়া জ্বলা ছিঙিব গ'লে ভাল হ'ব, নহ'লে সাপ গোপৰ কাৰণে ভয় লাগে। এইফালে লৈ আনিলো গৰম গৰম এক গিলাচ বগাকৈ গাখীৰ। সঁচাকে কৈছো বুজাব নোৱাৰো এনেকুৱা সোৱাদ লাগিছিলে গাখীৰ গিলাচ। এই লাইটটো ৰাতি হ'লে টিপিং টাপাং কৰি জ্বলি থাকে, ভালকৈ নজ্বলে। অকণমান লাৰি কৰি ধুনীয়াকৈ জ্বলাই দিলো। বাৰু এতিয়া গৈছো আমাৰ ওচৰৰে এখন গাঁৱত। সেই মানুহবিলাকে ধুনীয়াকৈ ঘৰচীয়া খেতিবিলাক কৰে, আমাৰ বিলাকো কৰে বাৰু, এতিয়া হোৱা নাই কৰিবলৈকে। তেওঁবিলাকে পথাৰবিলাক এনেই পেলাই নথয়, কিবা নহয় কিবা খেতি লগায়। যিহেতু ধানৰ খেতিবিলাক কৰোঁতে বহুত বেছি দেৰি হৈছিল অকণমান পানীৰ অসুবিধাৰ কাৰণে, তথাপিও কিছুমানে আগতীয়াকৈ কৰা দেখি ধুনীয়াকৈ ধানবিলাক কাটিব পাৰিছে এতিয়া। বাৰু এইফালে লগাই আছে লাই শাক লগতে ধনিয়া এইবিলাক। তাৰ পিছত চাব আহিলো আমি ধুনীয়াকৈ আলুৰ খেতি। যধে মধে আলুৰ খেতিবিলাক কৰা নাই, এক লাইনত ডিচিপ্লিনত ধুনীয়াকৈ লগাই গৈছে। কিছুমানে বহুত আগতীয়াকৈ কৰিছিল, সেইবাবে এতিয়া ইমানমান ডাঙৰ হ'ল। ইয়াতে লগাইছে ৰহুন, পিঁয়াজ। বেছি ডাঙৰ হোৱা নাই, যেতিয়া লাহে লাহে সাৰবিলাকো পেলাব তেতিয়া অলপ অলপ ডাঙৰ হ'ব। এনেকুৱাকে যদি সকলো মানুহে খেতিবিলাক কৰে, ঘৰৰে খৰচটো অলপ হ'লেও কমিব। ইয়াতো কিজানি কিবা লগাব, ট্ৰেক্টৰেদি হাল মাৰি থৈ দিছে। এই ঘৰখন চাওকচোন, তাৰে কাষে কাষে গছ গছনি, তাৰে কাষত এখন সৰু চাই বাগানো আছে বাৰু চাহপাতৰ। এইফালৰ পৰা এই ঘৰ মানুহ লাজ, তাৰে কাষৰ পথাৰবিলাকতো খেতি কৰিছে। কৈছোই নহয় পথাৰবিলাক এনে নথয়, কিবা নহয় কিবা লগাই থব। এইফালে লগাইছে পালেং শাক। ইয়াতে কিজানি অলপ চলপ সাৰ পেলাইছে, সেইবাবে ইমানখিনি ডাঙৰ হৈছে। এনেকুৱা কৰি খেতিবিলাক কৰিলে এটাই ভাল, ঘৰতো খাব পৰা যায় লগতে বিক্ৰী কৰিব পাৰি। তাৰ পিছত লগাইছে মাটি ৰঙালাও। আগত কিছুমান বিহাৰবিলাক পকিলে লাহে লাহে এনেকুৱা মিচিংবিলাকো নাইকিয়া হ'বলৈ গৈ আছে। আজি মই কথা চাইছিলে বাইছ জয় আহোম।